হাই ফ্ৰেণ্ড, আজি আমি মিছা মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মই 200 গ্ৰাম মিছা মাছ লৈ লৈছোঁ, 2টা পিঁয়াজ কাটি লৈছোঁ, 2টা বিলাহী আৰু এয়া কেঁচা জলকীয়া, এয়া হালধি, ৰেড চিলি, নিমখ আৰু গৰম মছলা। আমি এতিয়া হালধি আৰু ৰেড চিলিখিনি দি মিছা মাছখিনি সানি লৈছোঁ, লগতো নিমখো দি লৈছোঁ। কেলৈনো হালধি দি ল'লে মিছা মাছখিনি ৰঙা পৰি যায়, কালাৰটো দেখিবলৈ বহুত ধুনীয়া হয়। আমাৰ সনা হৈ গৈছে। এতিয়া আমি এখন কেৰাহী গেছত পাতি 2 চামুচ তেল দি লৈছোঁ। তেল মই বেছি দিয়া নাই, কম পৰিমাণে দিছোঁ। তেলখিনি অলপ গৰম হৈছে, ভালদৰে গৰম কৰি ল'লে মিছা মাছখিনি ৰঙা পৰি যায়, কালাৰটো বহুত ধুনীয়া হয়। তেল গৰম হৈছে, আমি মিছা মাছখিনি এতিয়া তেলত যোগ কৰি দিছোঁ। তেলত ভালদৰে ভাজি লৈছোঁ। যিমানে ভজা হয় মিছা মাছখিনি সিমানে ৰঙা পৰি যায়, কালাৰটো বহুত ধুনীয়া হৈ দেখিবলৈ, সেইটো খাবলৈও বহুত টেষ্টি হয়। মিছা মাছখিনি লাহে লাহে ৰঙা পৰিবলৈ আৰম্ভ হৈছে। মই লাহে লাহে লৰাই দিছোঁ। এতিয়া আমি পিঁয়াজখিনি তাত যোগ কৰি দিছোঁ, যোগ কৰি লাহে লাহে লৰাই আছোঁ। এতিয়া আমি কেঁচা জলকীয়াখিনিও লগতে যোগ কৰি দিছোঁ। হাই ফ্ৰেণ্ড, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব। এতিয়া আমি লগতে বিলাহীখিনিও যোগ কৰি দিছোঁ। বিলাহীখিনি মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ, কিন্তু মই ডাঙৰ ডাঙৰকৈ কাটিলে পটককৈ সিজি নাযায়, আৰু তেতিয়া মিছা মাছখিনি সিজিবলৈও সময় লাগে, দুটা লগতে হয়। সৰুকৈ কাটিলে বিলাহীখিনিও পটককৈ নাইকিয়া হৈ যায়, দেখিবলৈও ভাল নালাগে। মই 5 মিনিটৰ কাৰণে লৰাই আছোঁ। এতিয়া মই আকৌ 5 মিনিটৰ কাৰণে ঢাকি আকৌ লৰাই দিছোঁ। এতিয়া মই সৰিয়হৰ পেষ্ট এটা বনাই সেই পেষ্টটো তাত যোগ কৰি দিছোঁ। লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে। মই ইয়াত পানী যোগ কৰা নাই, কিয়নো পানী যোগ কৰিলে জোল বনালে ইমান ভাল নালাগে মিছা মাছৰ জোল খাই, সেইকাৰণে মই গ্ৰেভি টাইপতে বনাইছোঁ। উতলিবলৈ আৰম্ভ কৰিছে। এনেকৈ মই 10 মিনিট সময় ৰাখি দিছোঁ। এতিয়া মই গৰম মছলাখিনি ওপৰত যোগ কৰি দিছোঁ। এতিয়া অলৰেডি আমাৰ মাছখিনি হৈয়ে গৈছে। অলৰেডি হৈ গ'ল।